নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লছমছ ৱৰ্ল্ড সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এই ভিডিঅ'টোত বাই মাংস বনাব যে তাৰপিছত আমাৰ দাদাৰ লগৰ কেইজনমান আহিছে যে সিহঁতে আজি আমাৰ ঘৰত থাকিব সেয়ে মায়ে আজি বাক ক'লে মাংসখিনি বনাব সেয়ে আজি মাংসখিনি বায়ে বনাব ভিডিঅ'টো আগলৈকে চাই থাকিব পাৰিছা তুমি পাৰিবা মাংসখিনি ধুই টুকি থৈ দিছোঁ আৰু কেৰাহীত তেল গৰম হৈ আছে এতিয়া পিঁয়াজ দিম আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ এইখিনি আপোনালোকক দেখুৱাব নহ'ল কাৰণ বহুত দীঘল হৈ যায় ভিডিঅ'টো নিদিবা একো নকৰে তুমি মছলা দিম পাই দেখিছোঁ হালধি মই এজনে হেল্পাৰ দেই মোৰ এইখিনি কি হয় আপোনালোকে নিশ্চয় চিনি পাইছে মায়ে চেপি আছে আমাৰ ঘৰৰে দুজনমান আলহী আছে তেওঁলোকে খাব এইফালে মাংস বনাই আছোঁ মই আৰু এইফালে মায়ে দাইল পাতি আছে হুইচেল মাৰিব এতিয়া ইয়াত আছে বিলাহী মান ধনিয়া নহৰু আদা এইবোৰ চব মায়ে যোগাৰ কৰি দিছে মোক আৰু এইফালে আছে আলু আৰু মছলা দেখিছে নহয় আপোনালোকে মাংসখিনি হৈ আছে মই আপোনালোকক বস্তু কেইটামান দেখাওঁ তেতিয়ালৈকে ব'লক এতিয়া আপোনালোক বস্তু এটা খাম এইজোপা শেৱালি গছ ইমান ধুনীয়াকৈ ফুলিছে সদায় ইমান ধুনীয়া গোন্ধায় এজোপা ফুল গছ মচুন্দা বগা মচুন্দা এয়া ৰঙা নহয় গুলপীয়া তাৰপিছত এয়া ফুলৰ নাম নাজানো এইজোপা খুব মৰমৰ হয় মোৰ নাজানো কি হৈছে পাত চাত চব লেৰেলি গৈছে আৰু এইজোপা বাহিৰত ইমানেই ৰ'দ যে এইকেইদিন মই ফুলবোৰ ভিতৰত থ'ব লগা হৈছে কিছুমান ফুল বাৰু ভিতৰত থোৱা ফুল নহয় হ'লেও মই থৈছোঁ আকৌ বাহিৰতে উলিয়াওঁ এনেকৈ থৈছোঁ আৰু বাহিৰলৈ যোৱাৰ আগতে মই মাংসখিনিত অলপমান আদা নহৰু মান ধনিয়া আৰু বিলাহী দি থৈ গৈছিলোঁ আৰু লগতে পানী অলপো দি থৈ গৈছিলোঁ এতিয়া সম্পূৰ্ণ বিলাহীখিনি ইয়াত দি দিম ৰচুন আদা মান ধনিয়া যি আছে সকলোবোৰ দি দিছোঁ আৰু মছলা দিলোঁ ইতিমধ্যে এতিয়া আলুখিনি দি অলপমান সিজাম তাৰপাছত মাংস হৈ যাব পিছত দেখা আকৌ এনেকৈ ফাইনেলি মোৰ মাংস কমপ্লিট হৈ গ'ল এয়া অকণমান শুকুৱাই দিছোঁ তাৰপিছত হৈ যাব আৰু খাব পৰা এখন হাতে মোবাইল ধৰা আৰু এখন হাতে লৰাই থকা কিন্তু বহুত কষ্ট হয় কেৰাহী মাত দি গৈছে আৰু ফাইনেলি মোৰ মাংস খাব পৰা হৈ গ'ল আৰু লগত আছে কাৱৈ মাছ ফ্ৰাই আৰু এইফালে নাম কিবা নাজানো আৰু দেই কিবা জেলি টক বিলাহী টক নাজানো কি টক বিলাহী পিঁয়াজ জলকীয়া গুড়ি জলকীয়া চেনি নিমখ হালধি
এতিয়াতো ফটো মাৰিবলৈ যিহেতু সজাই ল'ব লাগিব মাংস আৰু দাইলখিনি আৰু এইফালে ছাইডত আছে ঔটেঙা কচু দাইল এতিয়া আলহীৰ বাবে খানা ৰেডি হৈ গ'ল এতিয়া তেওঁলোক আহিব লাগে খাব লাগে আৰু শুই থাকিব লাগে কেনেকুৱা লাগিছে অঁ ভালেই তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি মানে টিপি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ